নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি গৈ আছোঁ ভাগৱত পাঠৰ অনুষ্ঠানলৈ। তো ভাগৱত পাঠ আৰু ব্যাখ্যা আৰু নাম কীৰ্তনো হ'ব। তো আপোনালোকক দেখাই থাকিম পৰিৱেশটো, তো চাই থাকিব। এয়া ল'ৰাটো কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি। চাই থাকিব। শংকৰ শিৰোমণি কণ্ঠতে থাপিলো নাম, হৃদয়ত থাপিলো দুয়োজনা গুৰু, যেতিয়াই বিচাৰো পাম ও ৰাম ৰাম। ভকতৰ সংগ সদানো চুক অমুখে গুণৰ অধিকাৰী আপুনি মই থৈনে নহয়। আকৌ কৈ দিয়া যায় যে সেই সাধু সন্ত মহন্ত পৰম বৈষ্ণৱ আপোনাৰ পৰম বৈষ্ণৱ বুলি ক'লে, বৈষ্ণৱ বুলি কৈ দিয়াৰ লগে লগে আপুনি মই বৈষ্ণৱ হৈ গ'লো নেকি? নিজক বিশ্লেষণ কৰিব লাগিব। বৈষ্ণৱৰ গুণ কেইটা আমাৰ শৰীৰত আমি ৰাখিব পাৰিছোনে নাই? আমাক ভকত বুলি কৈ দিলে, এতিয়া ভকত তিনি বৰ্ণৰ যি গুণ আমাৰ শৰীৰত আমি ৰাখিব পাৰিছোনে নাই পৰা, এইবিলাক বিশ্লেষণ আমি নিজক কৰিব লাগিব। আনৰ ফালে আঁতৰি গৈ আমি জীৱৰ কল্যাণ সাধন কৰিব নোৱাৰো। কেৱল আমি নিজক বিশ্লেষণ কৰি সমাজ সংস্কাৰ কৰিবলৈ আমি আগবাঢ়িব লাগিব। যদি আমি নিজেই শুদ্ধ নহয়, তেতিয়াহ'লে আমি আনক কেনেকৈ শুদ্ধ কৰিম? সৰ্বপ্ৰথমে নিজক আমি শুদ্ধ কৰিব লাগিব। এতিয়া মহন্তজনে বৰদানযোৰ লৈ প্ৰসংগ কৰিলে কি বুলি? ৰামে গোপাল গোবিন্দ যদুনন্দ কৃষ্ণ দেখিছা ধুনীয়াকৈ তাত কলপুলি দেখিছা নে? কলগছনি পাত দেখিছা নে? দেখিছা সেইবোৰ সেইবোৰ পাত দেখিছা? সেইবোৰ ধুনীয়াকৈ দিছে। এই মোবাইলটোত চাই তাৰপিছত লগাই থৈ দিছে, চব উঠি আছে। দেখিছা নে? দেখিছা সেয়া সৰস্বতী মূৰ্তি ঢালিছে। সন্মুখত কোন আছে? বিশ্বকৰ্মা মূৰ্তি ঢালিছে। এতিয়া মহন্ত হৈ আমি নিজক সুধিব লাগিব, যদি গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ, সন্মুখত যদি সৰস্বতী আছে, তেতিয়াহ'লে আপুনি মই নাম কাৰ আগত গাই আছো, কি বুলি গাই আছো নিজক সুধিব লাগিব। বচনে কেৱল মাত্ৰ হৰিত শৰণলৈ, চিত্তে আন দেৱক ভজয়, জানিবা কদা চিতু সিদ্ধি সিটো নলভয়, হৰিতাৰ সন্তোষ মোহয়। কৃষ্ণ কৃষ্ণ বুলি কৈছো আৰু চিত্তে আন দেৱতাক ভজনা কৰি আছো। তুমি এটা বহি দিয়া, থিয় হৈ দিয়া। ভাল পাবা। ঠিক আছে, মোক ওচৰতে থিয় হৈ যাব। অলপ তুলি লৈ কৰিলা সেইটো কৰিবা আকৌ এবাৰ কৰিলা। এইটো থৈ দিয়া, বিষয়খিনি ভালকে বুজিবলৈ চেষ্টা কৰিব লাগিব। কৈ দিলে উপদেশ কি বুলি কয়? একেজন মহন্তই উপদেশ দিলে নাম প্ৰসংগৰ অন্তত কি বুলি কৈছে? কথা শুনিলেহে গুছে মনৰ সংশয়। এতিয়া আপুনি মই দুজনা বাপে আজি দুদিন কাৰ্যসূচীত কীৰ্তন কৰিয়ে আছে। কীৰ্তন কৰি থকাৰ পাছতো আপুনি মই কেৱল শুনিছো আৰু ঘৰলৈ গুচি গৈছো। এতিয়া কথা শুনিলেহে গুছে মনৰ সংশয়। মনৰ সংশয় দূৰ কোনে কৰিব? ভাগৱতী কৰিব। ভাগৱতী কৰিবলৈ যাওঁতে যদি আপুনি মই শুনিবলৈ নিবিচাৰো, তেতিয়াহ'লে মনৰ সংশয় দূৰ নহ'ব। এতিয়া শুনিও আছো দুদিন, তিনিদিন, 7 দিন। শুনি থকাৰ পাছতো আমাৰ মনৰ সংশয় কিয় দূৰ হোৱা নাই? প্ৰমাণটো হ'ল যে বিদ্যালয়ত আপুনি মই শিক্ষকৰ দ্বাৰা বিষয়টো যেতিয়ালৈকে
আলোচনাৰ মাধ্যমৰে নানিম তোমাৰ পইচা তেতিয়াহ'লে টকাটো খাই যাব বিষয়টো ভাল ধৰণে বুজিব নোৱাৰিম বুলি কৈছে। ঠিক তেনেধৰণে আমি বিষয়ৰ মাজতে যাব লাগিব কৃষ্ণ বিষয়। এতিয়া ক'লে কথা শুনিম, ক'ত শুনিম, কেনেকৈ শুনিম সিদ্ধান্ত দিলে মহন্তৰ মুখে কথা শুনা প্ৰথমত তেৱেহে পুৰুষে পাইবে ভকতিৰ তত্ত্ব। মহন্তৰ মুখত শুনিবলৈ ক'লে যিকোনো মানুহজনৰ মুখত শুনিবলৈ নাই কোৱা। এতিয়া আপোনাক মোক যেতিয়া নামৰ আসনত বহাই মূল আচাৰ্য হিচাপে ধুনীয়া পোহৰ দিব এতিয়া দিনত মহন্ত যে হৈ গ'ল সেইকাৰণে নিদিয়ে সেই সময়খনৰ কাৰণে ঘণ্টা সময়ৰ কাৰণে মহন্ত হৈ যোৱাৰ এতিয়া পিছত পঢ়ি আছে দিছে নে মহৎ গুণৰ দ্বাৰা ভগৱান পঢ়ি আছে নে কৃষ্ণৰ নাম পঢ়িছে নে সেইবোৰ তেতিয়াহে দেখিব হয় নাই লাইট জ্বলাই দিলে এনেকৈ চাই চাই পঢ়িব লাগিব লাগিব নে এতিয়া দিনত কাৰণে নাই জ্বলা ৰাতি হ'লে আকৌ জ্বলাই দিব লাগিব নে কৃষ্ণ ভকতি ইয়াতে হ'ব নহয় ভাওনাখন হ'ব কৃষ্ণ ভকতি কৰা সৰস্বতী পূজাত দিনা সৰস্বতী মূৰ্তি ভাগিৰত নাম প্ৰসংগ কৰি যদি ধৰ্ম ত্যাগ কৰিব লাগিব, যদি অহংকাৰ ত্যাগ কৰিব লাগিব, ধৰ্মক কৰ্মক যদি কৰ্ম ত্যাগ কৰিব লাগিব, তেতিয়াহ'লে একমাত্ৰ ভগৱানৰ কাষলৈ যাব পৰা পথটো হ'ল তেওঁৰ নামত আশ্ৰয় গ্ৰহণ। তেওঁৰ নামত যদি আপুনি কয় সমস্তজনে আশ্ৰয় গ্ৰহণ কৰিলোৱে, তেতিয়াহ'লে আকৌ গুৰুজনে সিদ্ধান্ত দিলে মিচিঙৰ পৰমানন্দ, কৈৱৰ্তৰ পূৰ্ণানন্দ, গাৰুৰ গোবিন্দ, নগাৰ নৰোত্তম, মুছলমানৰ চান্দখাই, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত গাঁৱলীয়া চহৰীয়া ধনী দুখীয়া সকলোৱে একেলগে একে স্থানতে উপস্থিত হৈ ঈশ্বৰ কৃষ্ণৰ নাম ল'ব পৰা, কীৰ্তন আৰু শ্ৰৱণ মহাভক্তি পালন কৰিব পৰা শুদ্ধ সত্য নিয়মটো শংকৰ গুৰুজনাই প্ৰচলন কৰি দিলে জীৱক আঁকোৱালি ল'বলৈ উপদেশ দিছে। তাৰপিছতো ধৰ্মক যদি দোহাই দি সমাজৰ পৰা এঘৰীয়া কৰি দিব কাৰোবাক, তেতিয়াহ'লে ধৰ্ম আপুনি ত্যাগ কৰিব নাই পৰা ভাল ধৰণে। কৰ্ম দোহাই দি যদি আপুনি কয় এই তুমি এইখিনি নাহিবা, তোমাৰ ইয়াত স্থান নাই বুলি যদি আইসকলক আঁতৰাই দিওঁ, বাপসকলে গ্ৰহণ কৰিব সময়ত কেৱল বাপসকলেহে আগত স্থান পাব, আইসকলক বাপসকলক সমানে সমানে বহিবলৈ দিয়া ব্যৱস্থাটো কোনো সমাজত আমি দেখিবলৈ পাওঁ। সেইকাৰণে কথাখিনি ভাগৱতৰ জৰিয়তে প্ৰকাশ কৰা হৈছে। এই নিয়মটো গুৰুজনে দিছে নেকি? নিশ্চয় নিদিয়ে। গুৰুজনে কৈছে ধৰ্মক কৰ্মক গৰ্বক চুৰি, এই সকলোবিলাক তুমি যেতিয়ালৈকে ত্যাগ কৰিব নোৱাৰা তেতিয়ালৈকে মোৰ কাষলৈ তুমি আহিব নোৱাৰা বুলি কৈছে। আমি চিন্তা কৰি থাকো কি নীতি নিয়মৰ মাজত আপুনি মই বান্ধ খাই আছো। এতিয়া আমি সেইটো নিয়ম পালন কৰি থকাৰ কাৰণে এখন গাঁও দুখন হৈ গ'ল, এখন সমাজ তিনিখন হৈ গ'ল। প্ৰকাৰে আনিব পাৰো তেতিয়াহ'লে জানিব আপোনাৰ মোৰ সংসাৰ সুখেৰে উপচি পৰিব। এইটো নকৰাৰ কাৰণে আপোনাৰ মোৰ আপোনাৰ মোৰ কথা নুশুনে। নুশুনাৰ মূল কাৰণটো আমাৰ ল'ৰা ছোৱালী নহয়, নুশুনাৰ মূল কাৰণটো আমি নিজে। কিয়নো আমি সৎ পথ তেওঁলোকক আমি দৰ্শন কৰাব পৰা নাই, এইটো আমাৰ অপৰাধ। গতিকে আমি সমস্ত পৰম বৈষ্ণৱৰ চৰণ কমলত পুনশ্চবাৰ ভক্তি ভাৱনা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰা হৈছে। আৰু আমি শ্ৰদ্ধাৰ পাঠাচাৰ্য বাপুজনে দুলৰি চন্দ্ৰবাহী আগবঢ়াই অনুষ্ঠানভাগী উদ্যোক্তা মণ্ডলীয়ে সমাপ্তি কৰিব বিচাৰিছে, দুলৰি চন্দ্ৰবাহী আগবঢ়াই দিবলৈ গৈছে। আৰু আমিও মহামূৰ্খমতী আপোনালোকে আমাক আজ্ঞা কৰিলে, আজ্ঞা কৰে ভক্তি, আজ্ঞা নহ'লে কাৰ শক্তি। আপোনালোকৰ মহামহন্তৰ আদেশ আমি আৰ্শিক হিচাপে শিৰোগত কৰি এই আসনত উপবিষ্ট হৈ মাথো কৃষ্ণ নাম আপোনালোকৰ অগ্ৰত প্ৰকাশ কৰিবলৈ চেষ্টা কৰা হ'ল। ইয়াত কায় বাক্য মন অহম ভাৱ দম্ভ দেশ অহংকাৰ আগ পাঁচ বঢ়াটোতা গুৰুদেৱ নাম ভগৱৎচাৰী মহাবস্তু শত সহস্ৰৱতী অপৰাধ ৰৈ গৈছে। যিহেতু আমি আপোনালোকৰে সন্তান
গতিকে আপোনালোকে আমাক ক্ষমা দিব আৰু আমি আজি আলোচনা অনুষ্ঠান ভাগিৰ পৰা বিদায় ল'ব বিচৰা হৈছে। কৃষ্ণ কৃষ্ণ জয় গুৰু। মই প্ৰিয় বদনী শুনিও বিদুৰ আৰু একো মনে ইচ্ছা নাই, অন্যত প্ৰাণিত মূৰ নিন্দা উপেক্ষা নৌক, এহি মানে মাগু কৃষ্ণ হৰি ৰূপ মনে সদা কৰ্ণকৰ সুখ কথা, মুখ ভৰি কহু গুণ নাম, এহি মানে অনুগ্ৰহ কৰি মুক হবে, ডাকি হবে বোলা হৰি রাম রাম কৃষ্ণ চৰণ পংকজ মধু পানা ৰাম মেরা
কৃষ্ণ কৃষ্ণ রাম জয় জয় রাম জয় জয় রাম 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 রাম কৃষ্ণ হরি রাম হরে চৈতন্য Bye.
আমি দুঃখিত মধুরী পুরা কমল লোচন গুণ নামে ভব ভয় মধুরী পুরা কমল লোচন গুণ নামে ভব ভয় কমল যোগর হরি মধুরে পুরা কমল যোগর হরি মধুরে পুরা কমল যোগর হরি মধুরে পুরা